নমস্কাৰ অসমবাসী ৰাইজ সকলোলৈকে আগতীয়াকৈ মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ অতি মৰমৰ হিয়াৰ আমতো আমাৰ জুবিনদা যিহেতু নাই, জুবিনদাৰ অবিহনে আমাৰ অসমত বিহু নহয়। কি কৰিব, নিয়তিৰ নিয়ম। তেখেত বৰ্তমান আমাৰ পৰা বিদায়লৈ গুচি গ'ল যদিও তেখেতৰ যিবোৰ কলা সংস্কৃতি আমি সদায় জীয়াই ৰাখিব লাগিব। সেয়েহে তেখেতক খুঁৱৰি সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ এফাকি সৰু গীতেৰে আপোনালোকলৈ মই ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গান গৈ ইমান অভ্যাস নাই, তথাপিও অলপ ট্ৰাই কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব দেই। তুমি নাচনি এতিয়া যে গাভৰু, ঐ আহাচোন কাষলৈ অকণমান মৰম কৰোঁ। ময়ো বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল, এই মৰমে জানানে নিবিচাৰে জাতিকো। ঐ জান মোৰ জান, তোমাকে লগত লৈ পলাই গুচি যাম, তোমাকে লগত লৈ পলাই গুচি যাম। নাচনি তোমাক বিহুতে দেখিলে, এই হাতত ঢোলৰ মাৰি নাযায় যে মোৰ ঢোললে। কাণত কেৰুমণি গলতে জোনে বিৰি, ঐ সঁচাকৈ কোৱাচোন হবানে মোৰ লগৰী। ঐ জান মোৰ জান, তোমাকে লগত লৈ পলাই গুচি যাম, তোমাকে লগত লৈ পলাই গুচি যাম। চাব দেই, ক'তো পলাই নাযাওঁ, কিন্তু গানতহে কৈছোঁ। ধন্যবাদ।